দেচোন হেল্ল' এতিয়া শুই থাকিলে হ'বনে কচোন হেল্ল' এই মান খানা আহি বোলে জয়পুৰ পালেহি আজি বাদে কালিলৈ ইয়াত ওলাবহি কি হ'ল তাৰ ৰঙামা কি হ'ল নকওঁ কিয় আইতা ৰঙামা আৰু নাই। নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ঘৰৰ পৰা ওলাই আহিছোঁ আজি পাদদেশীয় নাট মহোৎসৱত নাটক কৰিবলৈ বুলি নকচেৰ গিবন কুশীলৱ নাট্য গোষ্ঠীৰ দ্বাৰা নাট কৰিবলৈ ওলাই আহিছোঁ। আজি আমাৰ নাট্য নিবেদন আছে বীৰ ৰঙামুৱা। আমি বীৰ ৰঙামুৱা নাটক প্ৰদৰ্শন কৰিম আৰু আহি এয়া আমাৰ ঘৰৰ ওচৰতে থকা দেৱাৰপৰা চাৰিআলি পাইছোঁহি। ইয়াতে অলপ ৰখিছোঁ। কজোৱা তোমালোক কজোৱা হে আহি এয়া গিবন অভয়াৰণ্যৰ মাজত পালোহি। ইয়াতে অকণমান ৰখিছোঁ, ৰখি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিম। ইয়াতে অলপ দেৰি ৰখিছোঁ। এয়া হৈছে গিবন অভয়াৰণ্য। চাওকচোন ভিডিঅ'টো শেষলৈকে চাই দিলে আপোনালোকে বহুত ভাল পাব ভিডিঅ'টো। নাটকলে কিতাপৰ বাহনি এই আমি এতিয়া গিবনৰ মাজত পাইছোঁহি, ৰখিছোঁ অলপ দেৰি, তাৰপিছত গৈ আছোঁ এইফালে ৰেডুদা অকণমান বাহিৰৰ পৰা আহি চাগে। ভবানীপুৰত নাটক কৰি আৰু এয়া ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ এইফালে নাগালেণ্ড অসম সীমান্তৰ দাঁতি ৰাস্তাৰে গৈ আছোঁ। এয়া চাওকচোন কি সুন্দৰ। এইফালে আছে নাগালেণ্ড, এইটো চাইডে নাগালেণ্ড পাহাৰ দেখিছোঁ নাগালেণ্ড, আৰু এইটো হৈছে অসম বৰ্ডাৰ ৰাস্তা। এই বৰ্ডাৰে আমি গৈ আছোঁ। আচলতে আজি যিটো অনুষ্ঠান হ'ব সেই অনুষ্ঠানটো হৈছে পাদদেশীয়া ৰাষ্ট্ৰীয় নাট মহোৎসৱ। ইয়াত নাগালেণ্ড, আমাৰ অসমৰ বিভিন্ন দল, নাগালেণ্ডৰ বিভিন্ন দলে অংশগ্ৰহণ কৰিব নাটকৰ এই সমন্বয় বাৰ্তা হিচাপে আজি এই নাট প্ৰদৰ্শন হ'ব। আৰু এয়া আহি পাই গ'লোহি আৰু আজি অনুষ্ঠানটি ইয়াতে হ'ব ধুনীয়াকৈ। এয়া পাই গ'লোহি আমি ৰাষ্ট্ৰীয় নাট মহোৎসৱ পাদদেশীয়, আৰু ইয়াতে হ'ব মুকলি মঞ্চত হ'ব ধুনীয়াকৈ নাট। ধুনীয়াকৈ চাওকচোন ভিডিঅ'টো শেষলৈকে ভাল লাগিব। এয়া পালোহি আমি আজি পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত। নেটিভ ছাৰ প্ৰথমে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতৰ প্ৰায় আৰম্ভ হৈ সকলোকে অকণমান সময় আমাক ৰাইজক উদ্দেশ্যি আমাক এটা শুভেচ্ছামূলক বাণী আগবঢ়াবৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু এবাৰ আপোনালোকে মোৰ লগতে মোৰ বক্তব্যৰ সামৰণি মাৰিবলৈ অনুৰোধ কৃষি ডেন্স দিয়া আছে মেডিচিন কৰাৰ পৰা আমি আও চেঞ্জেন আৰু নিয়ৰ নাগাজাংগা টি গাৰ্ডেন ওচৰতে থাকে। আৰু এয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকলে টাই নৃত্য কৰিবলৈ আগবাঢ়িছে। আৰু এয়া হৈছে টাই নৃত্য। আৰু বেছি কথা কৈ নাথাকোঁ, আপোনালোকৰ চাওকচোন ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো সঁচাকৈ কৈছোঁ, সকলোকে চাব, তেতিয়া বেছি ভাল পাব। আৰু এয়া টাই নৃত্য। গিবন কুশীলৱ নাট্য গোষ্ঠী নকচেৰ দ্বাৰা বীৰ ৰঙামুৱা প্ৰদৰ্শন হৈ আছে। শ্ৰদ্ধাৰ নাট্যকাৰ কমলজ্যোতি গগৈ ছাৰৰ ৰচনাৰে আৰু মুনীন্দ্ৰ গগৈ দেৱৰ পৰিচালনাৰে এয়া ৰঙামুৱা বীৰ প্ৰদৰ্শন হৈ আছে। আৰু ময়ো অকণমান অভিনয় কৰিবলৈ চেষ্টা কৰিলোঁ ৰঙামুৱা বীৰত। চাওকচোন ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া শুই থাকিলে হ'বনে কচোন হেল্ল' এই মান খানা আহি বোলে জয়পুৰ পালেহি আজি বাদে কালিলৈ ইয়াত ওলাবহি। তাতেনো মোৰ কি হ'ল? হা? তাতেনো মোৰ কি হ'ল? কি
হ'ল হেনে হা আৰু দেশখনৰ এই বিপদৰ সময়ত তহঁতৰ দৰে ডেকা ল'ৰাবোৰে এনেকৈ হৈ থাকিলে নহ'ব বুজিলি তেনেহ'লে আমিনো কি কৰিব লাগিব কি কৰিব লাগিব তই তই যুদ্ধলৈ যাব লাগিব আইতা হয় সঁচাই কৈছনে মই সঁচাই কৈছো তই যুদ্ধলৈ যাব লাগিব কি হ'ল তাৰ ৰঙামত কি হ'ল কি হ'ল নকওঁ কিয় আইতা ৰঙামুৱা আৰু নাই আৰু আমাৰ আজি নাটক প্ৰদৰ্শন কৰা শেষ হ'ল আৰু শেষ হোৱাৰ পাছত আমি এয়া আজি মেলালৈ গৈছোঁ ওচৰতে মেলা হৈ আছে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন বস্তুৰ মেলা হৈ আছে তালৈ ওলাইছোঁ কিবা নাও নক'ব আৰু শাক পাচলিকে আদি কৰি বিভিন্ন বস্তু এইটা কিমান হ'ব এনেই 3 কেজি এয়া অলপ চাবলৈ গৈছোঁ মেলালৈ 3 কেজি কবি আৰু এয়া দেখিছে কবি ওলাইছে বৰ ডাঙৰ ডাঙৰ কবি 2-3 কেজি কবি ওলাই আছে এয়া হ'ব ন এটা 3 কেজি মান কবি ফুলকবি 3 কেজি নে 2 কেজি দাগি চাওঁ দেই অলপ 3 কেজি নে 2 কেজি 2 কেজি কবি এইযোৰ 8,000 কৈছে আৰু এইখন হৈছে নাগালেণ্ডৰ নাটক আজি দিনটোত 4খন নাটক আছিলে 4খন নাটক আছিল 4খন নাটকৰ ভিতৰত আমাৰখন 1 নম্বৰত পৰিছিল আৰু এইখন হৈছে 3 নম্বৰ নাটকখন 3 নম্বৰ নাটকখন হৈছে নাগালেণ্ডৰ পৰা আহিছিল নাগালেণ্ডৰ ইয়াৰ নাটক প্ৰদৰ্শন কৰি আছে তেওঁলোকে নাট্য দলৰ চাওকচোন মানুহ কিমান মানুহ বহুত মানুহ হৈছিল নাটক চাবৰ বাবে সঁচাই ভাল লাগিছে এনে এটা পৰিৱেশত কি সুন্দৰ পৰিৱেশত নাটক কৰি সঁচাকৈ মনবোৰ বহুত ভাল লাগিল পাহাৰৰ দাঁতিত এয়া নাগালেণ্ডৰ নাটক তেওঁলোকে নাট প্ৰদৰ্শন কৰি আছে নাগালেণ্ডৰ ভাষা বুজি নাপালেও নাটকখন কিন্তু চাই ভাল লাগিছে উপভোগ কৰি ভাল লাগিছে বহুত দৰ্শকে ভাল পাইছে বহুত দৰ্শকে চাই আছে নাটকখন Hi guys! আজি নাটক আহি পালোহি এতিয়া নিউজ শুনাবলৈ পাইছোঁ মৰয়নী এয়া আমাৰ অভিনেত্ৰী নাটকৰ কেনেকুৱা লাগিলে নাটক কৰি আজি বহুত ভাল লাগিল বহুত মানুহ আছিল কৰি ভাল লাগিলে আৰু বহুত ভাল লাগিলে কৰি আৰু বহুতখিনি মানে ইয়াৰ পৰা অভিজ্ঞতা লাভো কৰিলোঁ ঠিক আছে দিয়া আমি এতিয়া এই ঘৰ যাবলৈ লৈছোঁ এতিয়া ৰখিছোঁ ইয়াতে হোটেলতে চাহ মণি দিয়া কিবা এটা কৈ দিয়া কি ক'ম কি বিষয় আজি মানে হেৰিত গৈ কেনেকুৱা লাগিলে মানে নাই আজি খুব ভাল লাগিছে যে মাজুলীখন নাট্যৰ আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ তাত আৰু এই আমাৰ জীৱন কুশিল্য নাট্যগোষ্ঠী আজি তাত মঞ্চস্থ কৰিছে এখন নাটক বীৰ ৰঙামুৱা ভাল লাগিল আৰু সকলোৱে খুব ধুনীয়াকৈ মঞ্চস্থ কৰিছে নাটকখন খুব ভাল লাগিল এইটো বিৰাট পাইছোঁ আৰু এয়া হ'ল আমাৰ মনদ্বীপ মাজুলী আমাৰ আজি নাটকৰ মিউজিক মানে সংগীত কৰিছিলে তেখেতে বৰ ধুনীয়া সংগীত কৰিছিলে এয়া মণিতা আৰু দীপিকা বা কেনেকুৱা লাগিলে আজি আজিৰ অনুভৱ খুব ভাল ইমান সুন্দৰ অনুভৱ মাধৱদেৱৰ নাট মহোৎসৱৰ আজি আমাৰ নাটক বীৰ ৰঙামুৱা আমি সকলোৱে বৰ সুন্দৰকৈ আজি নাটকখন উপস্থাপন কৰিবলৈ আমাক সুবিধা দিয়াৰ কাৰণে মাধৱদেৱৰ নাট মহোৎসৱৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনাৰ জীৱন কুশিল্য নাট্যগোষ্ঠীয়ে যোৱা 23টা বছৰে নাট বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰি আহিছোঁ আৰু পাটদীক্ষীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত দ্বিতীয়বাৰৰ বাবে আমি আমন্ত্ৰণ পাই ইয়াত নাটক উপস্থাপন কৰিলোঁ বীৰ ৰঙামুৱা মই পাটদীক্ষীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ প্ৰত্যেককে ধন্যবাদ জ্ঞাপনৰ লগতে জীৱন কুশিল্য নাট্যগোষ্ঠীৰ জ্যেষ্ঠ শিল্পীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ পৰিচালক মনীন্দ্ৰ গগৈৰ পৰা আদি কৰি জ্যেষ্ঠ শিল্পী আমাৰ দীপিকা বা হওক ঋতুমণি বা হওক বাকী মোৰ সতীৰ্থ সত্যজিৎ গগৈ মিণ্টু মোৰ মৰমৰ ভণ্টী আমাৰ চিম্পী শিৱানী প্ৰকৃতি
আমাৰ জ্যোতিৰ্ময়ী সকলোকে বুজো মৰম যাচিছোঁ যাতে আগবাঢ়ি যাব পাৰিব লাগে মেইন কথা সেইটো বৰ্তমান উপস্থিত হ'লোহি সোণোৱালৰ পৰা আমি ভিডিঅ'টো সামৰিম সামৰাৰ আগত কথাটো আশা কৰি লৈছোঁ সেইবাবে আহি অকণমান চাহ তাহ খালোঁ খাই গৈ আমি এতিয়া ঘৰমুৱা হৈছোঁ আজিলৈ ব্লগটো ইমানতে সামৰিম সদাশয় ব্যক্তিসকলক এটা অনুৰোধ জনাইছোঁ আমাৰ এই চেনেলটো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বিশ্বজিৎ আছাম চেনেলটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়াব ধন্যবাদ।